নমস্কাৰ বন্ধু বান্ধৱীসকল, অল টিপছ আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি 2 ছেপ্টেম্বৰ, গণেশ চতুৰ্থী। আজিৰ পৰা এইকেইটা ৰাশিৰ ওপৰত গণেশ বাবা কৃপাদৃষ্টি পৰিব। প্ৰথম ৰাশি দুটা হৈছে সিংহ আৰু বৃশ্চিক ৰাশি। এই ৰাশিৰ লোকসকল গণেশ বাবাৰ কৃপাত আৰ্থিক সমস্যা দূৰ হ'ব, সুখ সমৃদ্ধি হ'ব। গতিকে বিভিন্ন দিশত এওঁলোকে সফলতা লাভ কৰিব। 2 নম্বৰ ৰাশি দুটা হৈছে ধনু আৰু মকৰ ৰাশি। এওঁলোকে বিভিন্ন দিশত সফলতা অৰ্জন কৰিব। বিদ্যাৰ্থী শুভ, চাকৰি ক্ষেত্ৰত শুভ, আৰ্থিক অৱস্থা ভাল হ'ব, পৰিয়ালৰ লগত সুখ শান্তি বিৰাজ কৰিব। 3 নম্বৰ ৰাশি দুটা হৈছে কৰ্কট আৰু মীন ৰাশি। এওঁলোকে বিভিন্ন কাৰ্যত সফলতা লাভ কৰিব। ব্যৱসায়ী, চাকৰি, আৰ্থিক দিশ সকলোতে সফলতা লাভ কৰিব। বিদ্যাৰ্থী শুভ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ' ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।